মই ভাবোঁ এগৰাকী মহিলা হৈ পেলাই ঘৰত বহি হাজবেণ্ডৰ ইনকাম খাই থকাতকৈ দুজনে মিলি পেলাই যদি আজিৰ দিনত আমি দুজনে কাম কৰি আগবঢ়াব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো উজ্জ্বল হ'ব। নমস্কাৰ, মই দেৱজ্যোতি আপোনালোকক দেখুৱাইছোঁ অসমীয়া যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ এক নিদৰ্শন। চাকৰিমুখী নহয় কেনেকৈ আগুৱাই নিছে তেখেতলোকৰ জীৱনৰ এক সোণোৱালী যাত্ৰা। নিজেই সংস্থাপনৰ ব্যৱস্থা কৰি আজি 10ৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে এই ডেকা চাই প্ৰতিষ্ঠান। এই ডেকা চাইত আপুনি পাব একাপ কাডাক চাই অতি উচিত মূল্যত, ৰিজনেবল প্ৰাইচত পাব আপুনি কাডাক চাই, আৰু লগতে আপুনি নিজৰ হেঁপাহৰ চাহ এটোপা ইয়াত বিচাৰি পাব। মই দেখুৱাইছোঁ আপোনালোকক কেনেধৰণে তেখেতলোকে এই ব্যৱসায় প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিল আৰু কেনেকৈ এতিয়া আগুৱাই গৈছে আৰু আনৰ বাবে কেনেধৰণে প্ৰেৰণা হৈছে, এই কথাখিনি আপোনালোকক দেখুৱাম। মই ৰূপজ্যোতিক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে সমগ্ৰ প্ৰতিষ্ঠানটো দেখুৱাইছোঁ কেনেকৈ ইয়াত চাহ বনাই থাকে। দুগৰাকী শিক্ষিত যুৱক আৰু যুৱতী আপোনালোকে দেখা পাইছে, আৰু আপোনাক প্ৰয়োজন হ'লে তেওঁলোকে আগতীয়াকৈ চাহ বনাই নাথাকে আৰু আপোনাৰ প্ৰয়োজন মতে চাহ বনাই দিয়ে, যাৰ জৰিয়তে আপুনি গেছ আদিৰ পৰাও সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। আৰু লগতে পকৰি বনাই পকৰি বনাই দিছে, আৰু যিখিনি পকৰিৰ লগত চাটনি আদিও তেখেতে বনাই আছে, আমি দেখুৱাইছোঁ আপোনাক। আৰু লগতে আপোনাক প্ৰয়োজন হ'লে ইয়াত চেণ্ডউইচো আপোনালোকে বনায় ন। মই যিগৰাকী ব্যক্তিয়ে এই ডেকা চাই যি প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটো তত্বাৱধান কৰি আছে, তেখেতক মই দুআষাৰ তেখেতৰ পৰা মই জানিব বিচাৰিম। এয়া চব বনাই আছে ফ্ৰেঞ্চ ফ্ৰাই, হয়নে? কিমান দেৰি লাগে এটা ফ্ৰেঞ্চ ফ্ৰাই বনাবলৈ? 9 মিনিট ন। এয়া ফ্ৰেঞ্চ ফ্ৰাইত কি ঢালিছে? এইটো কৰ্ণফ্ল'ৰ। আৰু কি কি দিব লাগিব? কৰ্ণফ্ল'ৰ আৰু অঁ, ডাইৰেক্ট তেলত দি দিলে হৈ গ'ল। মোৰ চকুৰ আগতে বনিব। ঠিক আছে দিয়ক। এয়া চব আমাৰ চকুৰ আগতে বনাই আছে ফ্ৰেঞ্চ ফ্ৰাইড। বেছি দেৰি নালাগে, আলু কাটিলে, কৰ্ণফ্ল'ৰ ঢালিলে, আৰু লগতে আপোনালোকক মই দেখুৱাইছোঁ এয়া ডিপ ফ্ৰাই কৰি আছে মেচিনত। কিমান দেৰি লাগিব দাদা? 15 মিনিটৰ পিছত আমি খাবলৈ পাম ফ্ৰেঞ্চ ফ্ৰাই। আমি চাহ খাই উঠিলোঁহে, কিন্তু এই সময়খিনিৰ ভিতৰতে তেখেতে কৈছিলে যে প্ৰায় 15 মিনিটৰ ভিতৰতে আপোনাৰ ফ্ৰেঞ্চ ফ্ৰাইডটো ৰেডি হৈ যায়। আৰু ইয়াত দেখা পাইছোঁ খুব সুন্দৰভাৱে ফ্ৰেঞ্চ ফ্ৰাইড ৰেডি হৈ উঠিছে, আৰু ইয়াত পৰিৱেশন কৰিব পৰা হৈ গৈছে। আৰু আমি আপোনালোকক দেখুৱাইছোঁ যে খুব টাটকা, মানে যে ফ্ৰেছ বস্তুখিনি আপুনি ইয়াত খাবলৈ পাব। বহুত পুৰণা বস্তু ইয়াত নাপায়, লগালগ বনাই দিয়ে, আপোনাৰ প্ৰয়োজনীয় চাহিদা অনুযায়ী ইয়াত বস্তু প্ৰিপেয়াৰ কৰে। এই মই অনুষ্ঠানটোত আহি ভাল পালোঁ, আপোনালোককো দেখুৱাইছোঁ। এটা স্পেচিয়েল ডিছ আমাৰ ডেকা চাই, যিটো এইটো কি নাম কয় বাইদেউ? পটেটো স্প্ৰিং ফ্ৰাই। আৰু চব সঁচাকৈ দেখিবলৈ ধুনীয়া লাগিছে। আপুনিও দেখিলে হয়তো মুখৰ জিভাৰ পানী পৰিব। আৰু মই দেখুৱাইছোঁ আপোনালোকক পটেটো স্প্ৰিং ফ্ৰাই কেনেধৰণৰ হয়, আৰু ভাল লাগিছে সঁচাকৈ। কিছু নতুন নতুন আইটেমো আজি মই দেখা পালোঁ, আৰু কেনেকৈ বনাই সেয়াই খুব কম সময়ৰ ভিতৰতে তেখেতলোকে এইটো বনাই ৰেডি কৰে। আৰু আমাৰ অসমীয়া যুৱতীসকলে, যুৱকসকলে এনেধৰণৰ চিন্তা চৰ্চাৰে হয়তো আমাৰ অসমখনক বহুত আগলৈ লৈ যাব পাৰি বুলি মই আশা ৰাখিছোঁ। সন্ধিয়াৰ সময়, হাজবেণ্ড ৱাইফ দুয়োগৰাকী পূৰা ব্যস্ত হৈ আছে কাষ্টমাৰৰ লগত। তথাপিও মই 1 মিনিট সময় উলিয়াই লৈছোঁ, কাৰণ মোৰ ভাল লাগিলে, সেইবাবে মই তেখেতলোকক চিনাকি কৰি দিবলৈ লৈছোঁ। তেখেতৰ ৱাইফৰ পৰিচয় তেখেত নিজে দিব। আৰু ইজন হ'ল আমাৰ পিণ্টু মেছ। তেখেতে মই দেখুৱাইছোঁ পিছপিনে পূৰা আলু কটাত ব্যস্ত হৈ আছে। এয়া মই দেখুৱাইছোঁ। আৰু এতিয়া বাইদেউৰ পৰা জানিব বিচাৰিম, আপোনাৰ নামটো জনাব, আৰু আপুনি এই ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ কৰিছে অকণমান আমাক থুলমূলকৈ জনাব। নমস্কাৰ, মোৰ নাম ৰিম্পী ডেকা, আৰু ইয়াৰ মোৰ হাজবেণ্ড পিণ্টু মেছ। তেওঁ কামত লাগি আছে বাৰু। এইটো কাম আৰম্ভ কৰিলোঁ আমি যোৱা বছৰ আগষ্টৰ 9 তাৰিখৰ পৰা। তাৰ আগত আমাৰ কাষতে এখন পাৰ্লাৰ আছে, সেইখন ষ্টাৰ্ট কৰি আছিলোঁ আজিৰ পৰা 3 বছৰ আগতে সেইখন কৰিলোঁ। আৰু সেইখন থাকোঁতে মানে আমি এইডোখৰ জেগাত চাহৰ প্লেচ এটা মিছ কৰি আছিলোঁ।
মানে আমাৰ যদি ক্লায়েণ্ট আহে আমি নিজে চাহ বনাই প্ৰভাইড কৰিব লাগে তো ওচৰত যদি কোনোবা এনেকুৱা ভাল জেগা থাকে য'ত চাহ ভালকৈ পায় বা স্নেক্স ভালকৈ পায় তো সেইখিনিত মানে এডোখৰত এভেইলেবল নাছিলে তো সেইকাৰণে কিনাৰখন যেতিয়া খালী পৰি আছিলে তো আমি ভাবিলোঁ যে আমি নিজে এনেকুৱা ইনিচিয়েটিভ এটা লওঁ আৰু পাৰ্লাৰত যেতিয়া ষ্টাফ থাকে আমি দুজন এনেই বহি থাকিব লগা হয় তো তাতকৈ আমি নিজে ষ্টাৰ্ট কৰোঁ তো সেই বুলিয়ে ভাবি পেলাই চাহৰ কনচেপ্টটো ষ্টাৰ্ট কৰিলোঁ প্ৰথমতে আমাৰ লগত মাত্ৰ 2টা আইটেম স্নেক্স ৰাখিলোঁ অকল ফ্ৰেঞ্চ ফ্ৰাইজ আৰু পটেটো স্প্ৰিং ফ্ৰাই তো সেই 2টা ৰখাৰ পিছতে ক্লায়েণ্টৰ কাষ্টমাৰৰ ডিমাণ্ড হ'ল যে অলপ কিবা কিবি আইটেমছ বঢ়াওক তো লাহে লাহে পকৰা চেণ্ডউইচ ক'ল্ড ড্ৰিংকছ মকটেইলছ সেইবিলাক ৰাখিব ধৰিলোঁ আমাৰ ইয়াতে শ্বেকছ বহুত পাব আৰু মকটেইলছৰো বহুতকেইটা আইটেম আছে তো সেইকেইটা এখেতে ট্ৰেইনিং লৈ আহিলে এফালৰ পৰা বাহিৰৰ পৰা তো অহাৰ পিছত আমি ভাবিলোঁ এইকেইটাও আমি ইয়াত এড কৰি দিওঁ তো সেইকেইটা এড কৰি মেলি এতিয়া ভালেই ৰেছপন্স পাইছোঁ আৰু কাষ্টমাৰে ভাল পাইছোঁ বুলি কয় সেয়াই আমাৰ কাৰণে বহুত আৰু মই ভাবোঁ এগৰাকী মহিলা হৈ পেলাই ঘৰত বহি হাজবেণ্ডৰ ইনকাম খাই থকাতকৈ দুজনে মিলি পেলাই যদি আজিৰ দিনত আমি দুজনে কাম কৰি আগবঢ়াব পাৰোঁ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো উজ্জ্বল হ'ব আমি কেতিয়াও মই মানে মোৰ হিচাপৰ পৰা কওঁ এজনী মাইকী মানুহে কেতিয়াও হাজবেণ্ডৰ কাৰণে ৰৈ থাকিব নালাগে যে মোৰ ল'ৰাৰ এডমিশ্যনৰ ফিজ দিয়ক এইটো কৰক সেইটো কৰক মই ভাবোঁ দুজনে মিলি পেলাই প্ৰভাইড কৰক আজি মই যদি এইটো নিছোঁ কাইলৈ তেওঁ এইটো নিব তো তাই যদি কৰে তেতিয়াহ'লে খুব ভাল হয় সেইকাৰণে মই ভাবিলোঁ যে আমি দুজনেই একেলগে মিলি পেলাই ৱৰ্ক কৰোঁ আৰু এনেকৈ কৰাটো কোনো লাজৰ কথা নহয় সেইকাৰণে সকলো ওলাই আহক আৰু ভালকৈ কাম কৰক সুন্দৰ মই দেখুৱাইছোঁ দুইজনে কি সুন্দৰভাৱে কৰি আছে দেখিছেনে এখেতে কথা কৈ আছে যদিও ইজনে ব্যস্ত হৈ আছে পুৰা প্ৰফেশ্যনেল আৰু চিন্তা চৰ্চাবোৰ খুব উন্নত মোৰ সেইটোৱে ভাল লাগিছে যে আমি এটা বস্তু ভাল লাগিছে যে অসমীয়া যিটো আমাৰ মানুহৰ মানসিকতা আছে যে আমি বিজনেছ কৰিব নোৱাৰোঁ আমাৰ বিজনেছত ছাকচেছ ৰেটটো খুব কম হয় এই মানসিকতা কিন্তু দূৰ কৰিবলৈ এখেতলোকৰ যি আদৰ্শ বহুত কামত আহিব বুলি মই আশা ৰাখিছোঁ সদায় তেখেতলোক প্ৰেৰণা হৈ ৰ'ব দুইজন হাজবেণ্ড আৰু ৱাইফ একেলগে কাম কৰিছে আৰু এটা কথা যে আজিৰ যুগত যেতিয়া হাজবেণ্ড ৱাইফৰ মাজত বহুত সময় কম কিন্তু এই ব্যৱসায়টো যেতিয়া তেওঁলোকে কিন্তু একেলগে থাকিবলৈ বহুত সময় পাইছে হয়নে আগতে মানে দুজন বেলেগ বেলেগ জব আছিলে মোৰ এটা বেলেগ জব তেওঁৰ এটা বেলেগ জব আমি সময়ে নাপাইছিলোঁ সময় দিবলৈ কাৰণে ৰাতি 8-9 বজাত লগ পাওঁ ৰাতিপুৱাই তেওঁৰ 6 বজাত ডিউটি থাকে মোৰ 9 বজাত থাকে তো লগ একেবাৰে নাপাওঁ লকডাউনৰ পিছত যেতিয়া আমাৰ ডিউটিবিলাক চেঞ্জ হৈ গ'ল তেওঁৰ চাকৰিটো বেলেগ হৈ গ'ল মোৰ চাকৰিটোও গ'ল তো লাহেকৈ আমি পাৰ্লাৰখনৰ কাৰণে ভাবিলোঁ পাৰ্লাৰখন কৰিলোঁ এতিয়া এইখন কৰিলোঁ আৰু তাকে আৰু এনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ দুগৰাকী উচ্চ শিক্ষিত যুৱক যুৱতী আৰু এতিয়া বৰ্তমান হাজবেণ্ড ৱাইফ হ'ল আৰু আমি তেখেতলোকৰ যি মনৰ ইচ্ছা দেখা পালোঁ সঁচাকৈ আমাৰ কাৰণে সকলোৰে কাৰণে প্ৰেৰণাৰ উৎস আৰু আশা কৰিম যে আপোনালোকেও তেখেতলোকৰ এই সপোনটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব আৰু মোক খুব ভাল লাগিলে ডেকা চাইত আহি সেইবাবে এই ভিডিঅ'টো পুনৰবাৰ কৈছোঁ মই বনালোঁ আৰু তেখেতলোকৰ খুব ব্যস্ত আছিলে সন্ধিয়া সময়ত যিহেতু বহুত কাষ্টমাৰ তেখেতলোকৰ ওচৰলৈ আহি থাকে তথাপিও বাইদেউ ধন্যবাদ আপুনি আমাক অকণমান সময় দিয়াৰ বাবে আৰু পুনৰ লগ পাম আৰু আপোনালোকৰ যিটো নাম্বাৰ মই লৈ কিনে ডেছক্ৰিপশ্যনত দি দিম কেতিয়াবা কোনোবাই যদি কাৰণ আপোনালোকে হোম ডেলিভাৰীও কৰে হোম ডেলিভাৰীও আপোনালোকে পাব সেইবাবে মই ডেছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম কেতিয়াবা প্ৰয়োজন হ'লে আপোনালোকে হোম ডেলিভাৰীও ল'ব পাৰিব এতিয়া এই ডেকা চাই অনুষ্ঠানটিত মই চালোঁ যে দুজনমান ব্যক্তিয়ে ইতিমধ্যে চিকেন পকৰা খাই আছিলে আৰু মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে ইয়াৰ কোৱালিটিটো কেনেকুৱা পাইছে আৰু আপোনালোকৰ মনৰ ভাৱটো কেনেকুৱা যে ডেকা চাইত আহি খাই কেনেকুৱা লাগে জনাওকচোন কোৱালিটি বুলি ক'বলৈ গ'লে আমি ৰেগুলাৰ আহি থাকোঁ আমি আজিলৈকে মানে বেয়া পোৱা নাই তাৰপিছত চাহ একাপ চিকেন পকৰা এটা লাগেই দৰকাৰ হয় আমাৰ দুপৰীয়া যেতিয়া আহোঁ আৰু টিউশ্যনো যাব লাগে বা এক্সামো থাকে তো সেইকাৰণে মানে বহুত ভাল আমাৰ ঘৰ ক'ত কেবি চাৰিআলি এয়া হৈছে ৰেগুলাৰ গ্ৰাহক নিশ্চয় ভাল পায় সেইকাৰণে ৰেগুলাৰলি আহে তাৰ অনুভৱ কেনেকুৱা যে ইয়াত আহি কোৱালিটি আৰু সোৱাদ আদি কেনেকুৱা পায় আপুনি জনাওকচোন মই আজি বহুত দিন হ'ল যেতিয়াৰ পৰা অ'পেনিং হৈছে তেতিয়াৰ পৰা আহি আছোঁ ইয়াত হয় আৰু সদায় একেটা টেষ্ট আৰু ছেইম কোৱালিটি মেইনটেইন কৰে আৰু বহুত ভাল ইয়াত সিহঁতৰ যিবিলাক অ'নাৰ আছে সিহঁতে নিজে ছাৰ্ভ কৰে আৰু বহুত ভালকৈ আজিলৈকে মইতো তেনেকৈ একো কমপ্লেইন পোৱা নাই আৰু ওৱান অফ দ্য বেষ্ট ইন শিৱসাগৰ ওৱান অফ দ্য বেষ্ট নহয় বেষ্ট ইন শিৱসাগৰ য়েছ আৰু প্ৰাইচটো খুব ৰিজনেবল হয়নে বহুত ৰিজনেবল আপুনি সদায় আহিব পাৰে হয় মইতো চাহটো কিমান লয় চাহ আপোনাৰ মই যোনটো এইটো খাওঁ এইটো 15 rupees আৰু বেলেগ বেলেগ আৰু আছে হয় আৰু আপোনাৰ বেষ্ট হয় মানে আপুনি ঘৰত চাহ নাখায় ইয়াতো খাব পাৰে অলমষ্ট ছেম প্ৰাইচে পৰিব ছেম ঠিক আছে থেংক ইউ ভাল লাগিছে মই আৰু আমাৰ ভাইটি এটা আছে ভাইটিৰ ৰেগুলাৰ কাষ্টমাৰ ন ভাল লাগে নে খাই
ভাল লাগে ঠিক আছে সকলোৱে ভাল পায় মই ভাবিছোঁ আমিও আজি খাই ভাল পালোঁ আৰু আপোনালোকলৈ সেইবাবে এই বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আমি বহু সময়ত আমি নিজেই অনুভৱ কৰিছিলোঁ যে একাপ কৰক চাই খাবৰ কাৰণে শিৱসাগৰত ভাল এখন হোটেল বা অনুষ্ঠান এটা দৰকাৰ পৰে আৰু আজি ডেকা চাইত আহি আমি খাই ভাল পালোঁ সেয়া আপোনাক দেখুৱাইছোঁ আৰু মেনুখন মই আপোনালোকক দিছোঁ मटका पिज़्ज़ा 60 रुपीज़ फ्राइड मोमोज 70 चिकेन पकोड़ा 60 चिकेन मोमोज 60 ठीक তেনেকৈ ৰেড টিটো আপুনি ইয়াত 10 টকাত পাব মিল্ক টি 10 रुपीज़ मटका चाय 15 रुपीज़ আৰু मटका चाय যিটো মছলা থাকিব কাৰেক্ট চাই বুলি কয় এইটো 20 টকা হ'ব আৰু বাকীখিনি আছে আপোনালোকে চাই ল'ব মই আপোনালোকক মেনুখন দেখুৱাই দিছোঁ এবাৰ সকলো আইটেম পাব চাহ আৰু স্নেক্স আইটেম প্ৰায়বিলাকে ইয়াত এভেইলেবল আছে আৰু দুগৰাকী শিক্ষিত হাজবেণ্ড ৱাইফ যুৱক যুৱতী বুলি নকওঁ হাজবেণ্ড ৱাইফে একেলগে এই মটকা চাই যি কাৰাক চাই অনুষ্ঠানটি আগবঢ়াই নিছে আপোনালোকেও আশীৰ্বাদ কৰিব তেখেতলোকে যাতে সুন্দৰভাৱে এই কৰ্ম কৰি যাব পাৰে আৰু আমাৰ সকলোৰে বাবে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নিজে নিয়োজিত হোৱাৰ এক আদৰ্শ হৈ থাকিব আপোনালোকে যদি মোৰ এই বিশেষ ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে আপোনালোকে নতুনকৈ মোৰ ভিডিঅ'টি চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ